দিব কেনেকুৱা আচৰিত মানে ঢাকি থৈছে যেন মানে ডাৱৰৰ দলিচা এখনে প্ৰায় 3 ঘণ্টা জোৰা যাত্ৰা আমি এতিয়া বৰ্তমান আমি হাফলঙত নামিছোহি বাকী আপোনালোকক সকলোখিনি দেখাবলৈ এতিয়াও বাকী আছে গতিকে চাই থাকক কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ কিবা এটা খাব লাগিব আৰু খাই আছোঁ বৰ্তমান মানে ইয়াতে জনজাতিসকলৰ যিসকল ডিমাচা যিসকল আছে লোক তেওঁলোকে তাৰ ইয়াতে আহি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ এনেকুৱা খাদ্যৰ দোকান আছে গতিকে আমি কিনিছিলোঁ আনাৰস আৰু অমিতা বাকী কিমান আনাৰসটো এইটো কিমান 10 অপূৰ্ব আচলতে আহিব লাগে অসমতে ইমান এটা সুন্দৰ জেগা আছে হয়নে আৰু কি ক'ম একে ভাষাহীন হৈ পৰিছোঁ গুড মৰ্ণিং সুপ্ৰভাত সকলোকে আৰু আমি আজি হাফলঙত আছোঁ আজি দ্বিতীয়টো দিন আমাৰ মানে কালি আমাৰ একো চোৱা হোৱা নাই আমি আছিলোঁ হোটেল হাফলঙত আৰু এইখন হৈছে হাফলং মেইন টাউন ঠাণ্ডা বহুত ঠাণ্ডা মই টুপি এটা কিনি ল'লোঁ মাস্ক লগাই আছোঁ মানে ঠাণ্ডাৰ কাৰণে লগাইছোঁ ক'ভিডৰ কাৰণে লগা নাই বাকী সূৰ্য উদয় হোৱালৈ ৰখি আছোঁ সূৰ্য উদয় হওক টাইম লেপছ লওঁ বাকী এতিয়া আমি সেইটো ৰাস্তাৰ পৰা অলপ বেলেগ এটা ৰাস্তাৰে উঠি আহিলোঁ টাইম লেপছটো ল'বৰ কাৰণে সূৰ্য উদয় হ'ব এইটো অকণ ওখ বুলি কৈছে গতিকে চাওক টাউনৰ পৰা অকণ দূৰ হয় ন টাউনৰ পৰাও দূৰ হয় আৰু ওখ হয় আৰু ভাগৰ জিগৰ লাগি আছে চাওক বহুত এনেকুৱা এঢলীয়া এনেকুৱা সেই কিবা এটা কৰি চাবলৈ গৈ আছোঁ তাকে সূৰ্য উদয় হয় ভাল লাগিব চিনিহে নাপাওঁ ৰাস্তাটো তাকে বোলো গুগল মেপ লৈ চাওঁ সেই তেনেকুৱা এটা আমি অঞ্চলত যাম যাতে তাৰ পৰা এখন চহৰ আছে চহৰখন যাতে উঠাব পাৰোঁ সূৰ্যটো যাতে উদয় হ'ব পাৰে তাৰ এটা টাইম লৈ চাওক কিছুমান আৰু অৱশেষত আমি ভিউ পইণ্ট পাই গ'লোহি কিমান ডিগ্ৰী ওপৰত আছোঁহে আমি এতিয়া বহুত খোজকাঢ়িলোঁ আপোনালোকক ভিউ দেখাই আছোঁ বহুখিনি ওপৰত আহিলোঁ কিন্তু এটা ভিউ পইণ্ট আছিলে তেওঁলোকে ভাঙি পেলালে ট্ৰেকিঙো হৈ আছে আচলতে আমাৰ আৰু বহুত আমি ওপৰত আহিলোঁ আৰু আপোনালোকক হাফলংখন গোটেইখন দেখাই আছোঁ এইখন চাওক হাফলং ভিউ চাওক ভিউ এই যে আমাৰ পিছফালে দেখা পাইছে আপোনালোকে দেখা পোৱা নাই চাগে সেইটো বৰাইল আৰু আমি দেখি আছোঁ ৱাইড হোৱাৰ কাৰণে দেখা পোৱা নাই মই কেমেৰাটোত শ্বট লৈছোঁ বাকী সুউচ্চ মানে চকুৰে মনিব নাই বহুতখিনি ওখত আমিতো বহুত তলতে আছোঁ বৰ্তমান আৰু বৰাইলটো বহুত ওপৰত আছে গতিকে আমি শ্বট ল'বৰ কাৰণে ইয়াৰ ওপৰলৈ আহিলোঁ আৰু ইমান দূৰ যেতিয়া আপুনি আহিব আৰু যদি এইখিনিলৈ আহি পেলাই যদি গোটেই হাফলংখন যদি চাব নোৱাৰে তেনেহ'লে কিবা যেন এই যাত্ৰাটোত যেন আধৰুৱা যেন লাগিব গতিকে আহিলোঁ বাকী বহুত ভাগৰ লাগিলে অকণ জিৰালোঁ এতিয়া মুখে ধোৱা নাই মই ৰাতিপুৱা এতিয়া চাহ খাওঁগৈ মুখ ধুওঁগৈ দিব কেনেকুৱা বৰাইল কিমানখন আচৰিত মানে ঢাকি থৈছে যেন মানে ডাৱৰৰ দলিচা এখনে গোটেই পাহাৰখনত ঢাকি থৈছে ইয়াতে পাহাৰবিলাক কেনেকুৱা এটা পিছত এটা যেন বৈ আহিছে এনেকৈ ডাঙৰখিনি কেনেকুৱা মানে অ'কে তো আজি আমাৰ দ্বিতীয়টো দিন আৰু আমি হাফলং মেইন টাউনত থকা হাফলং হোটেলৰ পৰা ওলাই দিছোঁ বৰ্তমান আৰু আমাৰ অটোখন আহিছে অটোখনত প্ৰায় 1000 মান টকা ল'ব গোটেই হাফলংখন দেখাম বুলি কৈছে গতিকে গৈ থাকোঁ আৰু চাই থাকক मेरा दिल कहीं दूर पहाड़ों में खो गया मेरा दिल कहीं दूर पहाड़ों में खो गया उससे मिले हुए मुझको तो अरसा हो गया আৰু বৰ্তমান এতিয়া আমি গোটেইকেইজন বন্ধু জাতিংগাত আছোঁ আৰু এইখিনি জেগাতে চৰাই আত্মহত্যা কৰে বুলি বহুতে কয় ইমানৰ আগত এটা ৰিচাৰ্চ চলিছিল বহুতো বাহিৰা বিশেষজ্ঞ আহিছিলে চৰাইৰ ওপৰত আৰু তেওঁলোকে এতিয়া ৰিচাৰ্চ কৰা অনুসৰি আগতকৈ হেনো মৃত্যুৰ সংখ্যা এতিয়া কমিছে বাকী নাজানো
কিহৰ কাৰণে মৃত্যু হয়। বাকী এটা সুন্দৰ পৰিৱেশৰ মাজত আছোঁ আৰু চাওক এইখন অসম কি এটা সুন্দৰ পৰিৱেশ, পৰ্বতমালা পিছফালে সুন্দৰ পৰ্বতমালা আৰু এই যিটো ৰাস্তা দেখা পাইছে এই ৰাস্তাটো দিয়ে শিলচৰলৈ যায় আৰু আমি গোটেইকেইজনে ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্যতা আছে সেই প্ৰাকৃতিক সৌন্দৰ্যতা আমি উপভোগ কৰি আছোঁ। ভাস্কৰ কি ক'বা? আৰু এতিয়া আমি ক'ত গৈ আছোঁ? নেক্সট ক'ত গৈ আছোঁ? এতিয়া নেক্সট আমি বাৰদোৱাত চাম, তাত গৈ পেলাই ওপৰত গৈ পেলাই তাৰপিছত তাৰপিছত যাম। আৰু ইয়াৰ আগতে এটা ওখকৈ এটা টিলা এটা আছে, তাৰ পৰা আমি চৰাই চাব পৰা বিশেষ ঠাই আছে, গতিকে আমি সেই ঠাইখিনিলৈ যাম। বাকী বেক চাইডটো এটা সুন্দৰ হাইৱে আছে যিটো নেকি গুৱাহাটীৰ পৰা শিলচৰ অভিমুখে গৈছে। আপোনালোকে যদি হাফলঙত আহিব বিচাৰিছে এই হাইৱেটোৰ জৰিয়তেও হাফলং আহিব পাৰিব। চাওক এটা কি সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা গাঁওখন। আমি আচলতে চৰাই চাবলৈ আহিছিলোঁ আৰু ইমান এটা সুন্দৰ পৰিৱেশ, মানে এনেকুৱা এখন গাঁও যিবিলাক নেকি আমি আচলতে নৰ্থ ইষ্টৰ যিবিলাক গাঁও আমি টিভিতে দেখা পাইছিলোঁ এনেকুৱা জেগা, গতিকে উত্তৰ পূৰ্বাঞ্চলতে থাকি নিজৰ ঠাইখিনি আজিলৈকে চাব পাৰিছোঁ। বেকগ্ৰাউণ্ডটো অ' মাই গড, মোৰ লগৰখিনি গৈ আছে, লগৰকেইটা গৈ আছে আৰু বহুত ওখত উঠিব লাগে, ৰাস্তা এনেকুৱা। গতিকে আমি ওপৰৰ পৰা চৰাই চাম আৰু গোটেই ভিউটো আপোনালোকক দেখাম, গতিকে ভিডিঅ'টোত আপোনালোক অব্যাহত থাকক। বাকী ওপৰলৈ উঠি গৈ আছোঁ, बहुत खुश कहिलो। सुनिए बार्ड जो है कहाँ से देखते हैं? बार्ड नीचे में। नीचे पे, ऊपर मेरे 2 लोग ऊपर गए हैं, ऊपर से नहीं देख पाएंगे क्या? नहीं अभी तो पूरा बस्ती है। अच्छा नहीं, हम दूर से आए थे। कहाँ से? हम तो नौगांव से हैं और गुवाहाटी से हैं। इतना सुंदर जगह है। अभी हाँ हाँ हम नहीं अभी उठ के आए हैं। अभी इधर में गिरजा है। गिरजा है वहाँ पर? अच्छा अच्छा, ये यहाँ पर ये सबका क्वार्टर है, हम लोग लीडर चास लोग को। अच्छा किसका क्वार्टर, मतलब किस लोगों का? हम लोग को लीडर चास। अच्छा सार्स का लीडर है। अच्छा अब मतलब ये सभी लोग किस नीति को फॉलो करते हैं? अच्छा अच्छा, बहुत अच्छा लगा, बहुत अच्छा लगा। असमीस आते हैं? असमीस क्या पढ़ रहे हो? क्लास 4 कहाँ पर? LP स्कूल कहाँ, कितने दूर है? नीचे में। अच्छा ना, मतलब ऊपर से नीचे जाना पड़ता है। अच्छा आपका पानी कहाँ से आता है? पानी तो अच्छा अच्छा अच्छा, नहीं बहुत सुंदर है, बहुत खूबसूरत है, मतलब पहली बार देखा हूँ ऐसा जगह। खो गया हूँ मेरा दिल कहीं दूर पहाड़ों में खो गया, मेरा दिल कहीं दूर पहाड़ों में खो गया। এয়া হাফলঙৰ ডিৰাঙত আমি আহি পেলাই পাইছোঁহি বৰ্তমান, আৰু আমাৰ দাদাজনে অটো দাদাজনে আমাক এতিয়া ডিৰাঙত ৰখাই দিছে। আৰু ডিৰাঙৰ পৰিৱেশটো চাওক এবাৰ। এয়া হৈছে ডিৰাঙৰ অপৰূপ সৌন্দৰ্য। ইয়াতে পিকনিক খায়, পিকনিক প্লেচ আৰু এক সুন্দৰ পৰিৱেশ। আৰু ইয়াত কুকুৰবিলাক নহয় বহুত ভাল লাগে, মানে লৈ যাওঁ লাগে, কিন্তু দাদাহঁতে কোৱা মতে কি কয় ইয়াত কুকুৰ কিনি ল'ব লাগে, নিকিনাকৈ নিলে বোলে অকণমান প্ৰব্লেম হয়। গতিকে চাওক কি সৌন্দৰ্য পাহাৰ, অ' মাই গড কি পাহাৰ। আৰু এয়া হৈছে ডিৰাঙৰ অপৰূপ সৌন্দৰ্য। অঁ তোমাৰো আছে চেনেল, তুমি কেনেকৈ কোৱা? অঁ বাকী আজি আমি হাফলঙৰ এঘৰ চিনাকি, আমাৰ চিনাকি মানুহ এঘৰলৈ আহিছিলোঁ। মাইনাজনীয়ে লগ পালে আমাক, মাইনাজনীয়ে গোটেই হাফলঙৰ গোটেই ভিউটো দেখাই আছে। মাইনা এইখিনি জেগাডোখৰ কি বুলি কৈছিলে? চন্তিলা। আৰু আমি জেগা চেগা চাই আছোঁ, আৰু কাইলৈ ৰাতিপুৱা উঠি ধুনীয়াকৈ আৰু এটা ইয়াত ছানৰাইজৰ ভিডিঅ' কৰিব লাগিব। গোটেই দিনটোতো এনেকৈ পাহাৰ বগাওঁতে গ'ল, যিহেতু হাফলং আহিছোঁ, পাহাৰ নবগালে নহ'ব। কোনফালে যায় এতিয়া? বাকী সুন্দৰ পৰিৱেশ। ৰখক আৰু ভৰি ৰখিবা দেই, পঢ়িবা, ইউটিউব আৰম্ভ কৰি থাকিবা দেই। ভাল লাগিলে, যাব ঘৰলৈ, সেইফালে গ'লে যাব, কিন্তু ঘৰলৈ ভাল লাগিলে একদম। বেয়া চেয়া নাপাব, খালি আমনি দিয়া। আহিম তাকো পঠিয়াই দিব গ'লে, মানে ৰখা দেই, বাই বাই, পঢ়া শুনা কৰি থাকিবা দেই। ডিমা হাছাওত আজি আমাৰ শেষৰটো দিন আছিলে, আৰু এতিয়া আমি হাফলং টাউনৰ পৰা নিউ হাফলং ষ্টেচনলৈকে, ৰেল ষ্টেচনলৈকে আমি খোজকাঢ়ি ট্ৰেকিং কৰি পেলাই গৈ আছোঁ। 8 কিলোমিটাৰ
প্ৰায় হাফলং টাউনৰ পৰা ৰেল ষ্টেচনটোলৈকে প্ৰায় বহুত ভাগৰ লাগিছে, বহুত ট্ৰেকিঙৰ কথা শুনিছিলোঁ, কিন্তু ভবা নাছিলোঁ যে ইমান কষ্ট হয়। তাতে পাহাৰীয়া ৰাস্তা, এনেকুৱা এঢলীয়া ৰাস্তা, যথেষ্টখিনি কষ্ট হৈছে। বাকী যথেষ্টখিনি কষ্ট হৈছে। বাকী একো নাই, হাফলঙত আহি পেলাই এইখিনি অভিজ্ঞতা লোৱাটো মানে এক গৌৰৱৰ কথা যে হাফলংখন কমচে কম আহিছোঁ, অসমৰ এইখিনি ঠাই আহি পেলাই এই অভিজ্ঞতাখিনি পাইছোঁ। আৰু বৰকটকীহঁত আগত গৈ আছে, মোৰ লগৰকেইটা আগত গৈ আছে, সেইকেইটা বহুত কষ্ট। আৰু তাৰ কাষে গাড়ীবোৰো আহি থাকে, ক্ষমা কৰিব কাৰণ ভালকৈ কথা ক'ব পৰা নাই। যথেষ্টখিনি ওখ আছে, যিহেতু এইফালে এনে কোনেও ট্ৰেকিং কম সংখ্যক লোকেই কৰে, যিহেতু ইয়াত অটো চলে। বাকী যিটো তুমজাঙত আছে, তুমজাঙতহে ট্ৰেকিং কৰে, কিন্তু আমি তুমজাঙত যাব নোৱাৰি পেলাই আমি মেইন ৰাস্তাতে ট্ৰেকিং কৰিছোঁ। প্ৰায় 8-8.5 কিলোমিটাৰমান হ'ব হাফলঙৰ যিটো ৰেল ষ্টেচন আছে। বাকী এনেকুৱা মেইন ৰোডৰ কাষে আমি আহি আছোঁ, অব্যাহত ৰাখিছোঁ এই যাত্ৰা। ভাস্কৰ, ট্ৰেকিং যিহেতু আমি ইয়াতে কৰিবলগীয়া হ'ল, কি ক'বা? ট্ৰেকিং বোলা বস্তুটো কি আৰু, ট্ৰেকিং কৰিলেই হ'ল, য'তেই নহওক। পাহাৰে কৰিছোঁ ট্ৰেকিং, পাহাৰতে ট্ৰেকিং কৰি আছোঁ বৰ্তমান। এইটো খালি ধৰ দিব ধুনীয়াকৈ ৰাস্তা বনাই দিছে, আৰু সেইটো ৰাস্তা বনোৱা নাই, দিব সেইটো কথা। এই আপোনাৰ এইবিলাক সৌন্দৰ্যবিলাক উপভোগ কৰি গৈ আছোঁ। ট্ৰেকিং বুলি ক'লে বেলেগ বস্তু নাই আৰু এয়াই ট্ৰেকিং। সেইটো আমাৰ কি আছিলে, নামটো আছিলে আমি যে তুমজাং। তাত ধৰ জংঘলৰ মাজে মাজে কৰিবলগীয়া হ'ল হয়, ৰাস্তা নাই তেনেকুৱা। আৰু ইমান বেগ চেক লৈ পেলাই সম্ভৱো নহয় ন এতিয়া। আৰু কিমান কিলোমিটাৰ কিমান জানানে সেইটো? ইয়াৰ পৰা পৰিৱেশটো চোৱা, কি মজা লাগিছে, এক ধুনীয়া পৰিৱেশ চাৰিওফালে, অন্য একো নাই। যদি ভাগৰ লাগিছেও, ইয়াৰ যি প্ৰাকৃতিক পৰিৱেশ, যি পাহাৰ পৰ্বতমালা, সেই পৰ্বতমালাই আচলতে আমাৰ ভাগৰ একদম দূৰ কৰি পেলাইছে। গতিকে অব্যাহত ৰাখিছোঁ যাত্ৰা। বৰাইল নেকি ভাস্কৰ? উচ্চ পৰ্বতমালা, বৰাইল নেকি এইটো? আৰু এয়া বৰাইল পৰ্বত। এইটো নহয় নেকি? আমি যে এই বস্তিটোৰ পৰা চোৱা নিছিলোঁ এনেকৈ। বাকী গোটেইকেইটাই আমি কাপোৰ চাপোৰ সলকাই ল'লোঁ, মানে চুৱেটাৰ আছিলে আমাৰ ঘৰত, চুৱেটাৰকেইটা সলকাই ল'লোঁ, অলপ জিৰণি ল'লোঁ, আকৌ অকণমান হুচ পাইছোঁ। পিছফালে বৰাইল পৰ্বতমালা, আৰু আমি লাহে ট্ৰেইন ষ্টেচনলৈ গৈ আছোঁ।